চনৰ 22 জানুৱাৰীত আমি বজালী জিলা গঠন কৰিছিলোঁ। কিন্তু সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ সময়ছোৱাত 2022 চনৰ 31 ডিচেম্বৰত আমি বজালী জিলা বৰপেটাৰ লগত আকৌ একত্ৰীকৰণ কৰিছিলোঁ। সমষ্টি পুনৰ আমি বাস্তৱত ৰূপায়ণ কৰিছোঁ। আজি আমি সৰুপেটা ৰেলৱে ক্ৰছিঙৰ ওপৰত ফ্লাইঅভাৰখন উৰণীয়া সেতু নিৰ্মাণ কৰি ভবানীপুৰ উপনিৰ্বাচনৰ সময়ত দিয়া আৰু এটা প্ৰতিশ্ৰুতি আমি পালন কৰাৰ দিশত আগবাঢ়িছোঁ। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ উপৰিও এই বজালী আৰু ভবানীপুৰক সামৰি এই অঞ্চলটোত বহুবিলাক ৰাস্তা ইনস্পেকশ্যন ওৱান শ্বপো আজিকালি গাঁও গাঁৱে হৈছে। ইয়াতো আছে, ইয়াত চকুটোতো আছে, ইয়াত এখন ওৱান শ্বপ, সেইখন আছে ওৱান শ্বপ। মানে যিসকলে মদ খায় তেওঁলোকৰ অলপ সুবিধা হৈছে যে টাউনলৈ নগ'লে হ'ব, বেছি দূৰলৈ নগ'লেও হ'ব, ইয়াতে পাব। মানে যিসকলে খায়তো খাবই, দূৰলৈ গৈ হ'লেও খাব, তেনেকুৱা আৰু কথাটো। মানে মদ খাওক, কিন্তু মদ খাই আকৌ মানে হাল্লা কৰিব নালাগে, তেনেকুৱা আৰু। এইটো এটা চাৰিআলি চক পালোঁ। ইফালে ৰাস্তা বন্ধ কৰি থৈছে। দোকান বজাৰ বহুত বহিছে ইয়াত, দোকান বহিছে ইফালে। আৰু সেইফালে চিধাই গ'লে পোৱা যায় নিত্যানন্দ, ৰিহাবাৰী ইত্যাদি ঠাই। এইখিনিতো দোকান বহিছে নতুন নতুনকৈ। ৰাতিপুৱা সূৰ্য দৌৰিব যায়, তাৰ সূৰ্যৰ চাকৰি ইণ্টাৰভিউ যাব। আগত অসমত আমি ঘনিষ্ঠভাৱে আৰু 3 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনিৰ লগত সমাহিত কৰি লওঁ। সেই ৰাস্তাবিলাক আমি আগবাঢ়িম। মানুহে মানুহ জাম লাগি গৈছে, লোকে দোকানী হৈ পৰিছে।